কেনেকুৱা ঠিকে আছে? হাত মোজা নাই অনা, না টুপি আনিছোঁ, উলেন টুপি ঠাণ্ডাত, কিন্তু ইউৰোপ ফুৰিবলৈ আহিছোঁ ছেপ্টেম্বৰ মাহত। তো ফাইনেলি আমি ব্ৰাছেলছ পালোহি। এতিয়া বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি এইটো কয় ব্ৰাছেলছৰ নৰ্থ ষ্টেচনৰ পৰা আমাৰ যিখন হোষ্টেলখন প্ৰায় 2.5 কিলোমিটাৰ্ছমান হ'ব। চ' আমি ভাবিছোঁ ইয়াত ৰাতিপুৱা এতিয়া বৰ ভিৰ ভাৰ নাই, অলপ কম হয়। আৰু এতিয়া প্ৰায় 7:40 বাজিছে। 7টামান বজাত প্ৰপাৰ ছানৰাইজ হয় ইয়াত, গতিকে মানুহ এতিয়া কম আৰু ষ্টাৰ্ট হৈছে, ডে ষ্টাৰ্ট কৰিছে চবেই। চ' এনেকুৱাতে অলপ খোজ কাঢ়ি মেলি অলপ ৱাক কৰি চিটিখন চাই ভাবিলোঁ গৈ থকা বেছি ভাল হ'ব। এনেই পাব্লিক ট্ৰান্সপৰ্ট আছে, মেট্ৰ' ষ্টেচনো আছে। এতিয়া আমি খোজকাঢ়ি তাকে যাওঁ বুলি ভাবিছোঁ। অৱস্থা একদম কাহিল হৈ আছে, ফ্ৰেছ হ'বগৈ লাগিব অলপ ৰেষ্ট লৈ আকৌ ওলাই আহিম আমি আজি, আকৌ চিটিখন এক্সপ্ল'ৰ কৰিম। চ' আজি ডে 2 হ'ব ব্ৰাছেলছৰ। চ' ব্ৰাছেলছৰ আজি ব্লগ ষ্টাৰ্ট কৰিম। চ' ষ্টে টিউন গাইজ। আহি আছোঁ আমি নৰ্থ ষ্টেচনৰ পৰা, প্ৰায় আধামান পাইছোঁ আৰু আধা ৰাস্তা যাবলৈ আছে। ধুনীয়া জেগা এটা চাইছোঁ, পাইছোঁ, দেখাই লওঁ আপোনালোকক। স্কুৱেৰ এটা, এই ৰাতিপুৱা মানুহ বহুত কম থাকে, এই সময়তে ফটো চটো মাৰিবলৈ খুব ভাল হয়, ক্ৰাউডেড নহয় জেগাবিলাক, আৰু এইকাৰণে অলপ ভাল লাগে। বাকী এই ট্ৰলি বেগ দুটা টানি অৱস্থা বেয়া হৈ গৈছে। চকাকেইটা আমাৰ ট্ৰিপটো কমপ্লিট হোৱালৈকে ভাল হৈ থাকে মোৰ ডাউট হৈছে, ইমানে ইয়াক পুল কৰিছোঁ। চ' যাওঁ আমি আগবাঢ়োঁ আমাৰ হোষ্টেলৰ ফালে। চ' ফাইনেলি আমি আমাৰ হোষ্টেল পালোহি। এখন হোষ্টেল 204 একদম চিটি চেণ্টাৰতে আছে। যিবিলাক টুৰিষ্টি প্লেচ আছে যেনে গ্ৰেণ্ড প্লেচ, এইবিলাক চব ওচৰতে আছে, একদম ৱাকিং ডিষ্টেঞ্চত আছে। গতিকে খুব ভাল, চইচটো ভাল আছিলে আজি এইখন হোষ্টেলৰ। এলিজবিলাক চব কি ধুনীয়া পিয়'ৰ ইউৰোপিয়ান মানে এলিজবিলাক যিবিলাক ভাল লাগে আকৌ, এইবিলাকেই মানে ভাবি ভাল লাগে। ইউৰোপ ফিলটো বেলেগেই আৰু। চ' গ্ৰেণ্ড প্লেচ আহিলোঁ এবাৰ, ওচৰতে আছিলে। ৰাতি ইয়াৰ বেছি ধুনীয়া লাগে যেতিয়া কমপ্লিটলি লাইট চাইট জ্বলে। পুৰণা ধুনীয়া হিষ্টৰিকেল বিল্ডিংছ। চ' মানুহজনে কিবা এটা সুধিছিলে। চ' এই ধুনীয়া যিবিলাক মানে আৰ্কিঅ'লজিকেল বিল্ডিং, এটা সময়ত বেলজিয়ামৰ কিছুমান মানে ধনী মানুহৰ এইবিলাক মানে ষ্টেটাছ চিম্বল বুলি ক'ব পাৰি, কাৰণ তেওঁলোকৰ বহুত ৰিচ আছিলে, ধনী ফেমিলি বিলং কৰে, আৰু তেওঁলোকৰে এইবিলাক বনোৱা। আৰু গ্ৰেণ্ড প্লেচটো সদায় এটা টুৰিষ্টৰ সদায় এটা বিশেষ এট্ৰেকশ্যন হয়, আৰু বেলজিয়ামত আহে মানুহে। আৰু ইয়াত আজি কিবা ফাংচন মষ্টলি হৈয়ে থাকে, ইয়াত ফাংচনৰ কাৰণে কিবা ৰেডি কৰিছে। হোষ্টেলত বেগবিলাক ড্ৰপ কৰি আমি এতিয়া ওলাই আহিলোঁ, ফ্ৰেছ হ'লোঁ, অলপ কিবা এটা খাই ল'লোঁ তাতে। হোষ্টেলত কিটচেন আছে বনাব পৰা, পিছত মই আপোনালোকক দেখুৱাম সময় সুবিধা পালে। তাৰপিছত তাতে আমি ব্ৰেড জেম আছিলে, জেম ব্ৰেড এনেকৈ খালোঁ, কফি খালোঁ। এতিয়া আমি ওলাই আহিছোঁ। ফাৰ্ষ্ট মই এখন চিম কাৰ্ড ল'ব লাগিব, দুইজনে এখন ইয়াৰ লোকেল নম্বৰৰ চিম কাৰ্ড উলিয়াব লাগিব। সেইটো একচুৱেলি লাগে, যিকোনো কাৰণে লাগে। আৰু লগতে তাৰ পাছত আমি হেৰি কৰিম, এই যিবিলাক লোকেশ্যনছ আছে ওচৰে পাঁজৰে আছে, ৱাকেবল ডিষ্টেঞ্চতে আছে, চ' সেইখিনি জেগা আমি কভাৰ কৰিম।
এটা আপেল 6.61 per কেজি পাউণ্ডৰ ৰেটটো লিখা আছে তাৰমানে আচ্ছা 7 কেজি আছে 560 560 56 নেকি 480 মান 500 মান আছে so 6. নেমু 2.1 pound per কেজি কল 850 গ্ৰামৰ আছে চোৱা এটা 6টা কল থাকিব 1 কিলো তোমাৰ এইটো 850 গ্ৰাম হয় 1 কিলো তোমাৰ 2.1 160 টকা হা এটা দাম এটিতকৈ বেছি এনেকৈ চালাড এনেকৈ পায় ৰেডিমেডকৈ চালাড চ' এইবিলাক 1.49 পাৰ পেকেটটো 150 গ্ৰামৰ হয় চেণ্ডউইচ বা এনেকুৱা বনাই খাব পাৰি এইবিলাকত দি মাজত টপিং কৰি আৰু ফ্ৰেছ হয় এইবিলাক তেওঁলোকে সদায় ফ্ৰেছ বস্তুৱে খায় আৰু নিজে বনাই খালে স্বাস্থ্যটো ভাল থাকে 2 পইচামান বাচেও বাৰু এইটো এটা কথা বেলেগ বেলেগ ভেৰাইটি ধৰণৰ ইয়াত চালাড আছে প্ৰায় 2 ইউৰো মানৰ হ'ব 160 টকা যদি 80 টকাকৈও ধৰোঁ আমি পাৰ ইউৰো এনেকৈ ৰেডিমেড ইয়াত বাউল পায় য'ত চালাড আৰু চিকেন এনেকৈ মিক্স থাকে এইটো মাইক্ৰ'ৱেভত বনাই গৰম কৰি খাব পাৰি বেলেগ একো নাই জাষ্ট গৰম কৰিলে হ'ব এইটো মেয় চেও দিয়া আছে এইটোৰ ওপৰত টপিং কৰি ল'ব লাগে দামটো হ'ল প্ৰায় 3.39 এইটো যদি আমি 4 ইউৰোকৈও ধৰোঁ আৰু 80 টকা পাৰ ইউৰো যদি ধৰোঁ 4.32 320 টকা 300 টকাৰ ভিতৰত এইটো পেকেট কিন্তু বেয়া নহয় যিহেতু ইয়াত 800 টকাৰ তলত আপুনি মেগডি চেগডি ক'তো আপুনি খানা নাপায় আৰু মেগডিতকৈ ওপৰলৈ গ'লে আপোনাৰ দামো যথেষ্ট বাঢ়িব চ' ইয়াত তেনেকৈ বেলেগ বেলেগ ভেৰাইটি পায় ভেৰাইটি অপশ্যন আছে এইটো 4.99 400 টকাৰ ভিতৰত চিকেন আছে হেৰি আছে আৰু ইয়াৰ মানুহে যথেষ্ট মানে এইবিলাক ভাল বস্তুৱে খায় গতিকে চালাড তেওঁলোকৰ প্ৰায় থাকেই আৰু প্ৰ'টিন আইটেমছ প্ৰ'টিন ফাইবাৰ চবৰে অলপ অলপ কম্বিনেশ্যন থাকে চ' তেনেকৈ পেকবিলাক বনাইছে আৰু কিবা কিবি আছে আৰু বস্তু আৰু এতিয়া চাই গৈছোঁ দাম দৰবিলাক অলপ চাই গৈছোঁ কেনেকুৱা এতিয়া এখন লৈ ফুৰিব নোৱাৰিম পিছত ফুৰি মেলি আহি ইয়াৰ পৰা লৈ যাব পাৰিম বজাৰ কৰি এইটো পিঁয়াজ দেখিছে কিমান প্ৰকাণ্ড দামটো কিমান হয় জানো লিখা নাই নেকি ইয়াতে কিছুমান বাৰ্গাৰ চাৰ্গাৰ পায় $2.19 প্ৰায় 160 টকা 170 টকাৰ ভিতৰত আৰু ৰেডিমেড ফুড আছে অলৰেডি বনাই থোৱা আছে 6-7 এইটো একদম মেইন মিল হয় এইটো লবষ্টাৰ চবষ্টাৰ আছে ইয়াতে লবষ্টাৰ আছে এইটো মিল বনাই থোৱা আছে ৰেডিমেড আপোনালোকে ভালেই হ'ল বিয়েৰৰ দাম ইয়াত কিমান দেখুৱাইছোঁ আপোনালোকক হেইনিকেনৰ দাম হ'ল পাৰ লিটাৰ 6.89 আৰু ইয়াৰ এটা যদি কেনাৰ আহিলে 1.69কৈ পৰে এইবোৰ ৰেটছ ৱাইন কিমান দাম 800ৰ পৰা আই মিন 400ৰ পৰা 800 900 1000 এনেকৈ বেলেগ বেলেগ ধৰণৰ ৱাইন আছে ইয়াতে বেলেগ বেলেগ ধৰণৰ ৱাইন পায় চ' কোনোবাই যদি আহে ইয়াত ৱাইন ল'ব পাৰে এনেকৈ ছুপাৰ মাৰ্কেটত বেছি সস্তা হয় 13 ইউৰো 14 ইউৰো 15 ইউৰো 6 ইউৰোজ মানৰ পৰা দেখিছোঁ 5 ইউৰোজো দেখিছোঁ ইয়াতে চ' 440 টকা হ'ব তেনেকৈ ভেৰাইটি কালেকশ্যন আছে মঞ্চৰ দাম লিখা আছে 3.89 তাৰ 4কৈ ধৰি লওক 432 320 টকা আমাৰ তাত 1000 টকা হয় ইয়াত 200 টকা বেছি কাৰণ 1200 মান টকাৰ ভিতৰত হৈছে আমাৰ তাত 1000 টকা প্ৰায় 200 টকামান ডিফাৰেঞ্চ হয় আৰু ৱালনাটটোৰ দামটো প্ৰায় তেনেকুৱাই খালি 200 গ্ৰাম হয় অলপ তেতিয়া ধৰক হেৰি হ'ব একে 200 টকামান ডিফাৰেঞ্চ থাকে এইকেইটা চ' হোষ্টেলত একচুৱেলি ডিম এটা খুবেই ইম্পৰ্টেণ্ট বস্তু বনাই খাব পাৰি এইটো চ' 2 ইউৰোকৈ পৰে এইটো ডিমত আৰু 2 ইউৰো মানে 8 দুগুণ 160 টকাকৈ পৰিছে এইটো 6টা ডিম আছে 30 টকামানকৈ পৰিলে 30 টকা অলপ কম আৰু তেনেকৈ এইবিলাকত 3 ইউৰো ইয়াতো তেনেকৈ 6টা পিচ আছে ডিমৰ কিন্তু চাইজটো ডাঙৰ যথেষ্ট ডাঙৰ ডিম হয় চ' এইখিনি আপোনালোকে লৈ যাব পাৰে যিকেইদিন থাকে বোলে 3 দিন 4 দিন থাকে সেই হিচাপত ডিম ল'ব পাৰে যদি আপোনালোকে চিকেন বনাওঁ বুলি ভাবে আচলতে ইয়াত চিকেনো বনাব পাৰে এইটো কেজি 4 ইউৰোকৈ এটা পেকেট 1 কেজি মচুৰ বুলি হয় এইটোৰ 1 কেজি মানে হ'ব এইটো
4 ইউৰোকে পৰিছে 32,300 টকা 320 টকাৰ ভিতৰত দাম মোটামুটি আমাৰ একে যোৰহাটততো এতিয়া বহুত দাম হৈছে 340 টকামানকৈ হ'ল চাগে 320 340 হৈছিলেগৈ তো ঠিকে আছে মোটামুটি বেলজিয়ামত চিকেনৰ দাম কেঁচা মুৰ্গী তেনেকুৱা কিছুমান অলৰেডি ৰেডিমেডো পায় ৰেডিমেডো তেনেকৈ আপোনালোকে ল'ব পাৰে এইবিলাক চেলমন মাছ আছে আৰু বেলেগ সাগৰীয় মাছ আছে চি ফুড দামটো অকণমান খালি ইয়াত বেছি হয় 1000 টকা ওচৰা-ওচৰি আৰু প্ৰনো পাব প্ৰনৰ ভেৰাইটি আছে ইয়াত এনেকৈ মাছটো পূৰা বনাই থোৱা আছে এইটো অকণমান কুক কৰিব লাগিব এইবিলাক প্ৰন এনেকৈ পায় পেকেট 6-7 ইউৰোছ মান আছে চুচি পায় জাপানীজ চুচি আইটেমটো আছে লগতে দেখিলোঁ বাৰ্গাৰো আছে 200 টকাত এটা বাৰ্গাৰ পায় ৰেডিমেড সেইটো কৰি পেলাই মাইক্ৰ'ৱেভত জাষ্ট গৰম কৰি ল'লে খাব পাৰে চ' ৰেডিমেড বস্তু ইয়াত যথেষ্ট আছে আৰু কিছুমানে এতিয়া এইটো কণ্ট্ৰভাৰ্চি হ'ব পাৰে যে প্ৰিজাৰ্ভেটিভ থাকিব পাৰে নাথাকিব পাৰে ক'ব নোৱাৰি বাৰু কিন্তু ফ্ৰ'জেন আইটেম হয় কিন্তু ধৰি লওক আপুনি যদি ট্ৰেভেল এনেকুৱা কষ্টলিখন যদি চিটিত ট্ৰেভেল কৰে আপুনি যদি এনেও যদি আপুনি এটা বাৰ্গাৰ বা চেণ্ডউইচ যদি আপুনি খায় বাহিৰত ৰেষ্টুৰেণ্টত এইটোতো ডেফিনেটলি প্ৰিজাৰ্ভেটিভ থাকিব আৰু এইটোতো প্ৰিজাৰ্ভেটিভ থাকিব গতিকে তাত আপুনি 800 টকা দিয়ে আৰু ইয়াত 200 টকা বা 300 টকা খৰচ কৰাৰ মাজত আপোনালোকে নিশ্চয় গম পাইছে অংকটো কোনটোত বেটাৰ হ'ব মানে কোনটো চইচ কৰিলে বেছি ভাল হয় চ' তেনেকৈ এটা অপশ্যন আছে এই ষ্ট'ৰখন অকল খোৱা বস্তু আছে বুলি কথা নাই বাকী বেলেগ বস্তুও আছে যেনেকৈ ধৰি লওক ৰেগুলাৰ ইউজৰ কাৰণে যি বস্তু থাকে তেনেকুৱা বস্তু আছে পেন পেঞ্চিল এনেকৈ ষ্টেচনাৰী আইটেমছত আছে আৰু এইবিলাক ৰেডিমেড খোৱা বোৱা বস্তুটো আছেই মানে লগতে সেইখিনি বস্তু মানে পাব স্পেগেটি আইটেম আছে নুডলছ আছে বনাই খাব পাৰে চব বস্তুৱে তাতে আছে চ' আল্টিমেটলি যিটো পাবজৰ কাৰণে আমি ছুপাৰ মাৰ্কেটখনত গৈছিলোঁ বৰ বিশেষ কাম নাহিল কাৰণ চিম কাৰ্ড বিচাৰি গৈছিলোঁ চিম কাৰ্ড তাত নাই বুলি ক'লে এখন আছিলে মোৰ বেক চাইডে অৰেঞ্জ বুলি এখন আছে তাৰ ছাৰ্ভিচটোৰ বিষয়ে বৰ এটা মই কনফিডেণ্ট নহয় সেইকাৰণে মই তাত এতিয়া সোমোৱা নাই লাইকা মোবাইল বুলি এখন আছে চবতে কাম কৰে বুলি কৈছে আৰু অলমষ্ট বাজেটত পায় চিম চ' সেইকাৰণে মই লাইকা মোবাইলছৰ ষ্ট'ৰ একচুৱেলি বিচাৰি ফুৰিছোঁ ইয়াত ষ্ট'ৰ নাই পোৱা ছুপাৰ মাৰ্কেটত যদি পাওঁ বিচাৰি ফুৰিছোঁ তাকে এইখনততো নাপালোঁ আৰু বেলেগ ছুপাৰ মাৰ্কেটত পাওঁ যদি চাম বাইদেউ ইয়াত এনেকৈ মানুহে বহি বহি খায় দেখিব চবেই খাই বহি আছে ধুনীয়াকৈ ভাইবটো মজা লোকেল খানা তেনেকৈ খায় ইয়াত এনেকৈ এতিয়া আমি এটা স্কুৱেৰ এটা পাইছোঁহি দেখুৱাইছোঁ আপোনালোকক এইটো কিহৰ বিল্ডিং হয় কিবা ইউৰোপিয়ান ইউনিয়নৰ ছামথিং হয় কাৰণ ইউৰোপিয়ান ইউনিয়নৰ হেডকোৱাৰ্টাৰটো ইয়াতে আছে বেলজিয়ামতে লগতে নাটোৰ হেডকোৱাৰ্টাৰো ইয়াতে আছে বেলজিয়ামত ফ্ৰেঞ্চৰ প্ৰাইজ এইটো প্ৰাইজেছ এইখন ফ্ৰিটলেণ্ড হয় ফ্ৰিটলেণ্ডখন এখন পুৰণা ফুড চেইন আৰু মানুহক দেখিছোঁ মানে এনেকুৱা ইয়াতে মানে বেলজিয়ান ফ্ৰাইজটো একচুৱেলি খুব পপুলাৰ হয় চ' মানুহে ইয়াত বহি বহি খাইছে বহুতে আৰু লাইনো বহুত হৈ আছে মানুহৰ দীঘলীয়া লাইন ফ্ৰাইজৰ কাৰণেই লাইন চ' ভাবি চাওক ভালেই হ'ব আৰু সেইকাৰণে আমি নিবলৈ আহিলোঁ 4 ইউৰোজ হয় আৰু কিবা চচ ল'লে এক্সট্ৰা হয় বাকীখিনি ভিতৰত গৈ অলপ সুধি ল'ম যদি হয় চচ লৈ ল'ম তেতিয়া এটা ফ্ৰাইজ লৈ চাওঁ কেনেকুৱা Which sauce is good? Sand or avec? Spicy, sweet, garlic. No, not spicy. Not spicy? So just tartar. Sorry? Tartar. Okay. Stay here to go. Sorry, we will take it. We will take Take it away. Yeah. 5 euro. Do you accept card? Yeah, sure. So card accept কৰিলে cardত আমি পেমেন্ট কৰিছোঁ Put the card inside. Okay, it's not working. Wi-Fi I think disabled maybe. So fries ready হৈছে আমাৰ So here comes our fries. So we will do somewhere like oh yes. মই ফালে যাওঁ ৰ'বা So fries আহি গ'ল fries চাওঁ কেনেকুৱা হয় Belgian fries খুব পপুলাৰ বুলি কয় Let's see
এইটোক কয় মেনিকেন পিচ। এই পুতলাটো এনেদৰে সঁচা কৰি থাকে আৰু ইয়াক চাবলৈ এনেদৰে বহুত টুৰিষ্ট ইয়ালৈ আহে। ইয়াৰ বৈশিষ্ট্যটো কি ময়ো বৰ ভালকৈ নাজানো, হয়তো গুগল কৰিলে আপোনালোকে গম পাব যে কিমান মানুহ ইয়ালৈ চাবলৈ আহে অকল এই জেগা। আৰু আমিও আহিছোঁ বাকী টুৰিষ্টৰ নিচিনাকৈ। একেটা ৰাস্তাতে বহুতবাৰ অহা যোৱা কৰিলোঁ, কিন্তু এতিয়া চাওক মানুহৰ ভিৰ বহুত বেছিয়ে ভিৰ। বন্ধুসকল, ফাইনেলি হোষ্টেলত সোমালোঁ। হোষ্টেলৰ ৰুমটো এবাৰ সৰুকৈ যিখিনি য'ত আছোঁ তাৰমানে তাৰ এটা টুৰ এটা মই আপোনাক কৰাই দিছোঁ। মই এটা বাং বেডত আছোঁ। বাং বেডৰ একদম ওপৰত মই শুই আছোঁ এতিয়া। আৰু তেনেকৈ ইয়াত আৰু এখন আছে আৰু ইয়াতো এখন আছে। এইফালে দীপশিখা আছে। তেনেকৈ ইয়াত প্ৰায় 6জন মানুহ ইয়াত থাকিব পাৰে আৰু 4জন ট্ৰেভেলাৰ ইয়াত আছে। শ্বেয়াৰিং বেচিছত হয় এইটো। এইফালে বাথৰুম আছে, বাথৰুম আৰু মানে আপোনাৰ টয়লেট আছে আৰু কমন কিটচেন আছে লবিত। তাত খানা চানা নিজে বনাই খাব পাৰে আৰু লবিত বহি মানুহে পুল চুল খেলিব পাৰে। চ' চব গেম চেছ খেলিব পাৰে, তেনেকুৱা আছে স্কোপ। চ' মানে এটা ভাল এটা মানে পৰিৱেশ, চব মানুহ লগ হয় আৰু এক্সচেঞ্জ অফ আইডিয়াছ থাকে। কোনোবাই কেনেকৈ ট্ৰেভেল কৰা বেলেগ চবৰে আইডিয়া থাকে, গতিকে সেই আইডিয়া মতে চবেই ফুৰে। চ' সেইবিলাকো ডিছকাশ্যন হয়। চ' ভাল এটা মানে হেৰি আৰু বেলেগ দেশৰ মানুহ চিনাকি হোৱাৰ সুযোগ পোৱা যায়। গতিকে হোষ্টেলৰ এটা সেইটোৱে ভাল বেনিফিট। আৰু দিনৰ বেনিফিটটো হ'ল যে ইয়াত কিটচেন থাকে মেক্সিমাম হোষ্টেলতে আৰু খানাটো আপুনি নিজে বনাই খাব পাৰে। 1 নম্বৰ কথা, তাৰ বেনিফিটটো হ'ল যে আপোনাৰ স্বাস্থ্য ভালে থাকিব। 2 নম্বৰ বেনিফিটটো হ'ল যে আপোনাৰ পইচাটো অকণমান বাচিব। হোষ্টেলত থকা 3য় বেনিফিটটো হ'ল যে হোষ্টেল বাকী হোটেলছ আৰু হেৰিতকৈ প্ৰায় 3 গুণমান সস্তা হয়। আৰু সেইটো কাৰণে একচুৱেলি হোষ্টেল ইউৰোপত যদি আহে আপোনালোকে, যদি বহুত ডাঙৰ ফেমিলি নহয়, তেতিয়া হোষ্টেল ইজ quite good option. So you can choose a hostel. If you are coming with your wife only or with your brother or cousin or any friends, then hostel is a preferable one. But if you are coming with your parents, then definitely hostel is not a good option, because হোষ্টেলত আজিকালি বুলি নহয়, হোষ্টেলত একচুৱেলি এটা এজ লিমিট থাকে, কিমান এজৰ পাছত মানুহ জেনেৰেলি এলাউড নকৰে। বিকজ এজ গেপ কিছুমান আহি যায়, জেনেৰেশ্যন গেপ আহি যায়। চ' সেই বস্তুটো মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে এটা পাৰ্টিকুলাৰ এজৰ কাৰণেহে তাৰমানে এটা পাৰ্টিকুলাৰ এজলৈকেহে মানুহক হোষ্টেলত থাকিবলৈ এলাউ কৰে। চ' সেইবিলাকৰ কিছুমান কথা আছে। কিছুমান হোষ্টেলত দিয়ে, 2-এটা হোষ্টেলতো দিয়ে, তেনেকুৱা একেবাৰে নথকাও নহয়। বাট যিহেতু ট্ৰেভেলাৰ্ছবিলাক য়ঙে থাকে, চ' তেওঁলোকে এজন বয়সস্থ মানুহৰ লগত শ্বেয়াৰিং কৰিবলৈ বেয়া পাবও পাৰে। চ' সেইবোৰ কথা কিছুমান থাকে। বাট অন্য বহুত বেনিফিট আছে হোষ্টেলত। চ' সেইটোকে ডিচিশ্যন আমি ল'লোঁ ইয়াতে থকাৰ, ব্ৰাছেলছত আজি হোষ্টেলত। দেন আকৌ অন্তৰপত আমি যাম, অন্তৰপত তেনেকৈ থাকিম। চ' এইটোৱে আছিল এটা হোষ্টেলৰ টুৰ। ধুনীয়া পাৰ্ক এখন আছে ইয়াতে আৰু বেক চাইড আছে চেণ্ট মাইকেলছ কেথেড্ৰেল। এইখন চকলেট ষ্ট'ৰ হয়, বেলজিয়ান চকলেটৰ ইয়াত কালেকশ্যন আছে বেলেগ। ছানছেট যেতিয়া হ'ল আৰু লাহে লাইটবিলাক বাঢ়ি গ'ল, লাইট আৰু বহাৰ লগে লগে এনেকৈ বিল্ডিংবিলাকৰ কালাৰ একদম উজ্জ্বল হৈ গৈ আছে।